हाय दोस्तों, कैसे हैं आप लोग? सब ठीक है ना? मैं अच्छा। स्वागतम है phukon vlogs यूट्यूब चैनल লৈ। এইটো চেনেলত মোৰ প্ৰথম vlogs হ'ব আৰু এইটো চেনেলত মই প্ৰথম আপোনালোকে পাইছিলে হপায় মোটিভেশনাল স্পিচ দি আছিলো। হেতু বহুত কষ্ট পালো, বহুত কষ্ট মানে টাইম দিব নোৱাৰো কাৰণ মই পঢ়ি আছো যে প্ৰিপাৰেচন কৰিব লাগে। মোটিভেশনাল স্পিচবোৰ টাইম নাপাওঁ, একদম এইটো ভ্লগছলৈ পৰিৱৰ্তন কৰি দিলোঁ। সেয়ে ফাৰ্ষ্ট ভ্লগছ দিছোঁ এইটো চেনেলত। আজি একো নকওঁ, মাত্ৰ মই আপোনালোকক পৰা অলপ সহায় বিচাৰিছোঁ আৰু সহায় মানে কিনো আৰু ছাবস্ক্ৰাইব কৰি ল'ব মোৰ চেনেলটো। আৰু কি ক'ম, এতিয়া বহাগ মাহ, বিহু গ'ল আৰু বিহুৰ ফাংচনবোৰ চাবলৈ আৰু এটা মোৰ ইউটিউব চেনেল আছে প্ৰাঞ্জল ফুকন। তাত মই বিহুৰ সকলো দিছিলোঁ, গৰু গা ধোৱা, চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ সকলোবিলাক ডেছক্ৰিপশ্যনত লিংক আছে, চাই ল'ব আৰু সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এইটো চেনেলৰ মোৰ ফাৰ্ষ্ট ভ্লগছ। আজি অলপ চাৰিওকাষৰ পৰিৱেশটোকে দেখাওঁ আপোনালোকক। বৰ্তমান বাৰিষা এজনী মৌ বাৰিষা হৈ পৰিছে যে চব পথাৰখন পানীৰে ভৰ্তি হৈ পৰিছে আৰু আমাৰ পুখুৰীটো পানীৰে ভৰ্তি হৈ পৰিছে। ফাৰ্ষ্ট ভ্লগছ নাজানোতো, ইমান আৰম্ভহে কৰিছোঁ, কি হয়। যি দেখালোঁ আপোনালোকক আমাৰ চাৰিওকাষৰ পৰিৱেশটো মোৰ পানীৰে বৰ্তমান ভৰ্তি হৈ পৰিছে। আপোনালোকে সহায় সহযোগিতা কৰিব বুলি মই আশা কৰিছোঁ আৰু সামৰণি মাৰিছোঁ আজি ভিডিঅ'টো।